এই কোৱা কালি যেতিয়া মই গা ধুবলৈ বাথৰুমত সোমাইছিলোঁ আৰে বাহ মই এতিয়ালৈকে কথা চেচেই কৰা নাই তোৰ কা আৰম্ভ হ'লেই নাই একচুৱেলি ঠাণ্ডা গৰমৰ ৱেডাৰ ন তো তাৰ কাৰণে অলপ কাহ হৈছে গৰমটো এতিয়া একোৱেই পৰা নাই হ'লেও কিন্তু মই তবলা বজাই কাণৰ তলা গৰম কৰিব পাৰোঁ নাই মোৰ গাটো একদম ফাৰ্ষ্ট ক্লাছ একদম ফাটাফাটি হৈ আছে চব ঠিকে আছে নো কাহ কোৱা এবাৰ কি হ'ল কালি যেতিয়া মই গা ধুবলৈ বাথৰুমত সোমাইছিলোঁ চকীত থকা পেণ্টৰ পকেটৰ পৰা 500 টকা কোনে ল'লে হা কোনে সেইটো মই কেনেকৈ গম পাম ভালে ভালে কবিনে 45 ডিগ্ৰী দিম হা 45 ডিগ্ৰী 3 ডিগ্ৰী পৰ্যন্তলৈকে শুনিছোঁ কিন্তু 45 ডিগ্ৰী আকৌ কি বস্তু মইতো কেতিয়াও শুনা নাই 15 টাইমছ অফ 3 ডিগ্ৰী এই যে হাতখন এই 45 ডিগ্ৰী এংগল আৰু এনেকৈ পৰে এইবাৰ নিজৰ মুখেদি চব কবিনে 15 টাইমছ অফ 3 ডিগ্ৰী ঘূৰাম হা নাই কৈছোঁ তোমাক যে মই কেইদিনমানৰ পৰা কৈ আছিলোঁ যে পইচা লাগে আৰু তুমি যে দিম বুলি কৈ যে দিয়া নাছিলা আৰু কালিয়ে মোক লাগিছিলে পইচা আৰু ঠিক সেই সময়তে তুমি গা ধুবলৈ গুচি গৈছিলা আৰু চকীত থকা পেণ্টৰ পকেটৰ পৰা মই 500 টকা এটা ওলাই লৈ গুচি গৈছিলোঁ মইতো বুজিবই পৰা নাই যে তোক স্কুলত মই পঢ়িবলৈ পঠাইছোঁ নে দেউতাৰ পকেটৰ পৰা পইচা কেনেকৈ মাৰে সেইটো শিকিব পঠিয়াইছোঁ কিন্তু দেউতা চুৰি বিদ্যাটো মহাবিদ্যা যদি নপঢ়ো ধৰা গুৰু 500 টকাৰ মূল্য কিমান জান হা পাওঁ বুজি কিমান ক 500 টকাৰ মূল্যটো 500 টকা হ'ব তাৰতো কোনো কম বেছি নহ'ব ন এবাৰ কিন্তু জালি নথলে বেলেগ কথা এক নম্বৰৰ এক্সট্ৰিম লেভেলৰ গুৰু চালা কিয় মাৰিলা আকৌ কি কৰিলি কি তই 500 টকাটো দি হা পাউৰি কৰিলোঁ নাই মানে পাৰ্টি কৰিলোঁ তোক মই এইবিলাক পলিটিকেল পাৰ্টি চাৰ্টিত ঘূৰিবলৈ মানা কৰা নাই হা কিয় কৈছিলি এইবিলাকত এই মই পলিটিকেল পাৰ্টি কৰিছোঁ বুলি কেতিয়া ক'লোঁ তোমাক তইতো কৈছিলি পাৰ্টি কৰিছোঁ বুলি আৰে পেট পূজাৰ পাৰ্টি কৰিছিলোঁ আচ্ছা তাকে ক হ'লেও কিন্তু এইবাৰ কিন্তু এটা কথা মানিব লাগিব কি এইবাৰ খেল কিন্তু পুৰা জোৰদাৰ হ'ব ন দেউতা এইবিলাক যেতিয়া হ'ব দেখা যাব তাৰ আগতে এইটোৰ পৰীক্ষা নামৰ ডাঙৰ খেলটো আহি আছে সেইটোৰ কথা ভাব 500 টকা দি কি পাৰ্টি কৰিলি 500 টকা দি ৰেষ্টুৰেণ্টত ঠিকছে খালে একদম পেট ভৰাই কি হ'ল এবাৰ কি হ'ল মানে 500 টকা পানীত পেলাই দিলি ন আৰু যে এনেকৈ কিমান টকা পানীত পেলাবি তই কচোন আৰে তুমিওতো কৈছিলা যে উল্টা ফুল্টা খৰচ নকৰিবলৈ সেইকাৰণে অকল ৰেষ্টুৰেণ্টত খাইছোঁ কিজানি অলপ শকতে হওঁ দিনে ইমান শুকাই খিনাই গৈ আছোঁ একদম আজি ৰাতিপুৱা কামটো কৰিলি নাই একদম শুই উঠি ৰাতিপুৱা একদম জোৰকৈ লাগিছিলে পূৰা ভালকৈ কৰিলোঁ কিন্তু কিয় সুধিলা আকৌ কিয় সেয়াইতো 500 টকাৰ খালি আৰু ৰাতিপুৱা আজি পানীত পেলাই ফ্ৰেছ কৰি দিলি মানে মোৰ গোটেই 500 টকাটো এইটো পানীত পেলালি তই যে তই কিমান টকা পানীত পেলাবি আৰু ফ্ৰেছ কৰিবি মোৰ ধাৰণাৰ বাহিৰত ইমানখিনি টকাৰ যদি মই এতিয়ালৈকে তেল কিনি ৰাখিলোঁ হয় ন এতিয়ালৈকে আম্বানীৰ লগত মই উঠা বহা কৰিলোঁ হয় আজিৰপৰা একোৱে নাখাওঁ যোৱা অন্নখনত বহি পানী এটুকু নাখাওঁ হ'লতো এইবাৰ শান্তি মই নাখাওঁ যোৱা আজিৰপৰা তুমিয়ে খোৱা সেইটো আগত ক'লে কি হ'লহেঁতেন হা তোৰ কাৰণে ভাত নষ্ট কৰিম নি আজি খাবি কালিৰ পৰা তোৰ কাৰণে নবনাও ঠিক আছে গৰু চালা গাইজ মই দীপৰাজ এণ্ড আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তো
তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, সুন্দৰকৈ কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যাতে খুব শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো মই এনেধৰণৰ ভিডিঅ'বিলাক বনাই থাকোঁ যাতে নতুন ভিডিঅ'ৰ আপডেট আহিলে আপোনালোকে সকলোতকৈ আগত পায়। আৰু মোৰ ছ'চিয়েল মিডিয়াটো মোক ফ'ল' কৰিবলৈ নাপাহৰিব, তাতো মই কিছুমান ভাল কণ্টেণ্ট দি থাকোঁ। তো লগ পাম তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত। আজিলৈ বাই, থেংক ইউ ছ' মাছ, আই লাভ ইউ অল।